হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? ভালে নিশ্চয়। মই এতিয়া বৰ্তমান আছোঁ কেৰেলা ৰাজ্যত। কেৰেলা ইয়াত আছোঁ আপোনাৰ ফিচিং হাইভাৰ। ইমান দিনে আপোনালোকক ভিডিঅ' দিব পৰা নাছিলোঁ। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ। বিশেষ অসুবিধা হোৱাৰ কাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। এয়া চাওক, ইয়াত অসংখ্য গাড়ী আছে, জাহাজ আছে, মাছ মৰা। এয়া চাওক, আপোনালোকৰ ফিচিং হাইভাৰৰ মেইন গেটখন দেখাইছোঁ। এয়া চাওক, ইয়াত মানে দিনত প্ৰায় কোটি টকাৰ মাছৰ মানে ব্যৱসায় চলি থাকে। আৰু আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক। আপোনালোকক আজি এই ভিডিঅ'টোত নানা ধৰণৰ বস্তু দেখুৱাম। এই ফিচিং হাইভাৰটো আছে আৰৱ সাগৰৰ পাৰত। মই এতিয়া আৰৱ সাগৰতে আছোঁ। ব'লক আপোনালোকক অকণমান সাগৰ দেখুৱাবলৈ লৈ যাওঁ। শেষত এটা ছাগলী দেখিছোঁ। ছাগলীটো চাওক, নোমখিনি ইমান দীঘল। ছাগলীটো দেখিও বহুত ভাল লাগিছে। সাগৰলৈ আহি আছোঁ। আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ, সাগৰৰ বালি। আমাৰ অসমৰ বালিৰ লগত নিমিলে এনেকুৱা সাগৰৰ বালি। আপোনালোকে চাওক, এই দেখিছেনে? ইয়াত বালিখিনি বৰ বেলেগ ষ্টাইলৰ। ইয়াত শামুকৰ ভগা খোলাও মিক্স হৈ থাকে। বালিবিলাক অলপ ৰঙচুৱা টাইপৰ। এইখনে হৈছে আৰৱ সাগৰ। আপোনালোকে চাওক, বেলিটো ডুবু ডুবু অৱস্থা। অলপ ৰঙা নিচিনা এটা সৰু ফুটৰ নিচিনা দেখিবলৈ একে লাগিছে। এয়া চাওক, কি ভাল লগা দৃশ্য। ইয়াত আৰু এটা কথা, সাগৰৰ ঢৌটো অলপ কম হয় আৰু এডোখৰ জেগা অলপ বাম। আৰু ফিচিং হাইভাৰটো সেইটো আপোনালোকে চাওক, মোবাইলত হয়তো ভালকৈ ফটোবিলাক নাহিবও পাৰে, পিকচাৰ কোৱালিটিটো ভাল নহ'বও পাৰে। মই এটা সাধাৰণ মোবাইল চলাই আছোঁ। হাইভাৰলৈ ডাঙৰ ডাঙৰ ঢৌ বাইচান্স আহিব পাৰে। সেই ঢৌৱে কোনো অসুবিধা দিব নোৱাৰা কাৰণে এইটো এনেকৈ বান্ধি ৰাখিছে, ঘেৰি ৰাখিছে, ঢৌৰ পৰা প্ৰটেকশ্যন দিছে। আপোনালোকে চাওক, গোটেই ৰাউণ্ডটো ৰিণিকি দেখাই গোটেই ৰাউণ্ডটো বেৰি ৰাখিছে। আৰু মাছবিলাক সাগৰত যিবিলাক মাছ মাৰে, সেই মাছবিলাক নাওবিলাক বা জাহাজবিলাক এনেকুৱা এই আগবাঢ়ি থকা ছাইডটো দেখিছেনে? সেই ছাইডৰ কিনাৰেদি আহি পিনে এইফালে তাত সোমাই যায়। ইয়াত আপোনালোকে চাওক, বহুত ডাঙৰ ডাঙৰ নাও আছে। নাও নহয়, আচলতে এইবিলাক জাহাজ বুলিয়ে কয়। আৰু আপোনালোকে চাওক, এইবিলাক বহুত গাড়ী ৰাখি থৈছে। সেইবিলাক গাড়ীতে ইয়াত মাছ নিয়ে। এইবিলাক চাওক, ঢৌ আহিছে আকৌ তললৈ নামি গৈছে, কিমান ধুনীয়া লাগিছে। এইবিলাক দেখিছে? এয়া চাওক, এইবিলাক ডাঙৰ ডাঙৰ জাহাজ। এই জাহাজবিলাকতে মাছ ধৰে, মাছমৰীয়া লোকে মাছ মাৰে। এতিয়া মই আহি আপোনালোকক অথনি দেখুৱাইছিলোঁ ওখ জেগাটোত পালোঁহি। এইবিলাক চাওক, ইমান ডাঙৰ ডাঙৰ শিল আনি ইয়াত প্ৰটেকশ্যন দি থৈছে, যাতে সাগৰৰ ঢৌৱে এইফালে ভিতৰত থকা নাওসমূহক কোনো আক্ৰমণ কৰিব নোৱাৰে। তাৰ বাবে এইটো ধুনীয়াকৈ প্ৰটেকশ্যন দিয়া আছে। ইয়াত চাওক, হাইভাৰৰ গেটেদি সোমোৱা নাই। মই অলপ ছাইডেদি আহি আপোনালোকক গোটেই বস্তুখিনি দেখুৱাবলৈ মই ইয়াত এতিয়া আহিছোঁ। এইবিলাক দেখিছে? এইবিলাক যিমানবিলাক ইয়াত জাহাজ দেখিছে, প্ৰতিবিলাক জাহাজে মাছ মাৰিবলৈ যায় সাগৰত। মই আহি দুজন ব্যক্তিক দেখা পাইছোঁ। এইকেইজনৰ গা ৰঙে কয় নিশ্চয় অসমৰে হ'ব চাগে। বাৰু মই তথাপিতো সুধি চাওঁ। প্ৰথমতে হিন্দীতে সুধিব লাগিব, হিন্দীও ভালকৈ ক'ব নোৱাৰোঁ। भाई आप लोग किधर है? असम का। मैं भी आसाम हूँ। मैं धेमाजी डिस्ट्रिक्ट। আপুনি ক'ৰ হয়? শিৱসাগৰ। আপুনি ইয়াত কিমান দিনৰ পৰা আছে? এতিয়া এবছৰমান হ'বলৈ হৈছে। অঁ, আপুনি ইয়াত কি কাম কৰে? আইচ কোম্পানীত কাম কৰে ন? অঁ, এই আইচ কেনেকৈ বনায় বস্তুটোৰ বিষয়ে ক'ব নেকি? নে ভিডিঅ'ত মানে ডাইৰেক্ট আপুনি প্ৰেক্টিকেলি দেখাই দিব এনেই মুখত কোৱাত থাকি? এনেকৈতো দেখুৱাবলৈ অকণমান অসুবিধা হ'ব ন। আপোনালোকৰ কোম্পানীত মই এনেই ভিডিঅ' কৰিব পাৰিম নেকি বাৰু? ঠিক আছে। এফালে ভাইটি নে দাদা কয় জানো? ভাইটি, অঁ, তোমাৰ ঘৰ? ধেমাজি। ধেমাজি ধেমাজি কোন গাঁও? ধেমাজি নগাথান। অঁ, মই ধেমাজি গোগামুখৰ হয়। অঁ, মই এনেই ফুৰিবলৈ বুলি ওলাই আহিলোঁ। বহুত আহি মানে এতিয়া কেৰেলা পালোঁহি। ঠিক আছে। তোমাৰ কিমান দিন হ'ল ইয়াত থকা? হ'ল আৰু 4-5 মাহমান হৈছে। অঁ, ইয়াত কাম কৰি ভালে লাগিছেনে? অঁ, এয়া চাওক, এতিয়া ইয়াতে অসমৰ দুজন যুৱকক লগ পালোঁ। এনেকুৱা দুজন যুৱকহে লগ পাইছোঁ। তেনেকুৱা হয়তো আমাৰ অসমৰ হাজাৰ হাজাৰ লাখ লাখ যুৱক ইয়াত শিক্ষিত নিবনুৱা যুৱকসকল বুলি ক'ব লাগিব। তেওঁলোকে আহি ইয়াত কেৰেলাত মানে বহিৰাজ্যত কাম কৰি থকাবলগীয়া হৈছে। আৰু সেয়া এতিয়া চাওক, আমাৰ অসম চৰকাৰে এনেকুৱা যদি ডাঙৰ ডাঙৰ কোম্পানীয়ে হওক বা ডাঙৰ ডাঙৰ কিবা এটা নহয় কিবা এটা সুবিধা কৰি দিয়া হ'লে আমাৰ অসমৰ ল'ৰাই আজি কেৰেলালৈ আহিবলগীয়া নহয়। এতিয়া চাওক,
মই নিজে আহোঁতে গম পাইছোঁ অসমৰ পৰা কেৰেলালৈ 4 দিন 3 ৰাতি লাগে। কিমান কষ্টত ইয়াত আহিবলগীয়া আছে এখন ঘৰ চলাবলৈ, এখন নিজৰ জীৱনটোক গঢ় দিবলৈ। আৰু এই ভিডিঅ'টোৰ যোগেদি মই এটা মানে কি অসম চৰকাৰক অনুৰোধ জনাওঁ যে আপোনালোকে এই নিবনুৱা সমস্যাটো সমাধান কৰিব পৰা নাই। আজি চাওক আপোনালোকে ইলেকশ্যনৰ সময়তে চাওক কিমানখিনি ভোটৰ কাৰণে আপোনালোকে হাবাথুৰি খাবলগীয়া হয়। ইলেকশ্যনৰ সময়ততো আমাৰ অসমৰ বিভিন্ন জেগাৰ বিভিন্ন প্ৰান্তৰ বহুত মানে নিবনুৱা শিক্ষিত যুৱকসকল ইয়াত থাকি যায় আৰু হয়তো তেওঁলোকে ইলেকশ্যনৰ সময়ত ভোট দিবলৈ যাবলৈও নাপায়। অকল ভোট দিয়াটোৱে ডাঙৰ কথা নহয়, তেওঁলোকৰ জীৱনটো চলিবলৈ বহুত কঠোৰ পৰিশ্ৰম কৰিবলগীয়া হয়। সেই পৰিশ্ৰম কৰাৰ বিনিময়তো অসমত পইচা পাতি নোহোৱাৰ বাবে আজি বহিৰাজ্যৰ নিচিনা এখন দেশত মানে কাম কৰিবলগীয়া হৈছে। আৰু কাম কৰিবলৈ আহোঁতে বাটত আপোনালোকে জানে বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাতৰ মাজেদি আহিবলগীয়া হয়। আৰু আপোনালোকে দেখিছে টিভি নিউজত হওক বা নিউজ পেপাৰত হওক বা ছ'চিয়েল মিডিয়া যিকোনো মাধ্যমতে আপোনালোকে দেখিবলৈ পায় যে বাটত ট্ৰেইনত অহা যোৱা কৰোঁতে নানা ধৰণৰ এক্সিডেণ্ট মাৰ্ডাৰ কেছৰ নিচিনা হ'বলগীয়া হয়। যদি অসম চৰকাৰে এইবিলাকক মানে নিবাৰণ কৰিলেহেঁতেন, ইয়াৰ যদি কিবা এটা যদি সুবিধা কৰি দিলেহেঁতেন, হয়তো আজি ইমান দূৰত আহি অসমৰ ল'ৰাই আহি প্ৰাইভেট চাকৰি কৰিবলগীয়া নহয়। আপোনালোকক ক'বলগীয়া কথাখিনি এই ভিডিঅ'টোৰ যোগেদি ক'লোঁ আৰু আপোনালোকক আজি সাগৰৰ পাৰো অকণমান দেখুৱালোঁ। সাগৰৰ পাৰ নহয়, আচলতে আমি পাৰতহে আছোঁ। ইফালে পাৰটো কিমান দূৰত আছে সেইটো নাজানো। এইকণকে আপোনালোকক আজি দেখুৱালোঁ। বহুত দিনৰ মূৰত ইউটিউব জগতলৈ ঘূৰি আহিলোঁ। বিশেষ অসুবিধা হোৱাৰ কাৰণে ভিডিঅ' দিয়া নাছিলোঁ। আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক। কেৰেলাত মই 2 মাহমান আছোঁ আৰু বিভিন্ন ঠাই এক্সপ্ল'ৰ কৰিম। আৰু আপোনালোকে কমেণ্টত জনাব ক'ত ক'ত যাব লাগে। হয়তো আপোনালোকৰ কাৰণে মই বহুত কষ্ট কৰিম। কষ্ট কৰি হ'লেও আপোনালোকক এইবিলাক জেগা দেখুৱাবলৈ বাধ্য হ'ম, দেখুৱাম। বাৰু ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আৰু আগৰকেইটা ভিডিঅ'ত মই জয়া অসম কোৱা নাছিলোঁ, আজি জয়া অসম ক'ম। আজিলৈ আহোঁ তেন্তে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।